ৰিহাৰ্চল গৈ আছোঁ মানে মই অকলে গৈ আছোঁ বাৰু আৰু আপোনালোকে ইতিমধ্যে গম পাইছে সকলোখিনি কথা। গতিকে গৃহস্থ আহিব আজি আৰু ভাৱৰীয়াখিনি সকলোখিনি গোট খাইছে বুলি শুনিছোঁ। এতিয়া আমি গৈ আছোঁ আৰু বেছি দূৰ নাই, আৰু অকণমান দূৰ আছে, আৰু অকণমান দূৰ পাছত পামগৈ। গতিকে পোৱাৰ পাছত আজি ৰিহাৰ্চল কেনেকৈ কি হয় আখৰা আৰু সকলোখিনি আপোনালোকক দেখুৱাই থাকিম। গতিকে ভিডিঅ'টো চাই থাকিব আপোনালোকে। নামঘৰ পাইছোঁহি। এইফালে আমাৰ ভাই আছে, ভাইও পাৰ্ট লৈছে। গতিকে বোকাখাটত হ'ব ভাওনা, গতিকে সকলো আহিব। পালনামৰ ভাওনা অহা 10 তাৰিখে আজি ভৰখৰা, তাৰপৰা ইয়াতে নামঘৰ ভাগতে হ'ব ৰিহাৰ্চল আজি আখৰা। গতিকে পাইছোঁহি এতিয়া আমি, আৰু অকণমান পাছতে আৰু আখৰা আৰম্ভ হ'ব আৰু ভাৱৰীয়াখিনি আহিছে আৰু ভিতৰত বহি আছে, আপোনালোকে দেখিছে, মই দেখুৱাই আছোঁ। পাঞ্জলদা, পাঞ্জলদা, এইফালে আমাৰ এইটো অভিলাষ, এইফালে আমাৰ লাটুদা। কৃষ্ণ, আমি আৰু প্ৰায় আৰম্ভ কৰিবলৈ আগবাঢ়িছোঁ। গতিকে আশীৰ্বাদ কৰিব, মানুহখন যাতে ভাল হয়, হয়নে? হয় হয়, সেইটোৱে। এইফালে আমাৰ পংকজদা এইফালে বহি আছে, আজি ধুনীয়া হৈ আহিছে, ধুনীয়াকৈ একদম দৰা দৰাই লাগিছে আৰু পংকজদাক। 46 বছৰ হৈছে, তাকে সকলো প্ৰস্তুতি হৈছে সম্পূৰ্ণ। এতিয়া আমি বৰখৰা আৰম্ভ কৰিব লৈছোঁ। এইফালে আমাৰ আমাৰ গোসাঁয়ে বহি আছে, গাড়ী আছে। এইফালে আমাৰ অপূৰ্ব আমাৰ, এইফালে আমাৰ সৌৰভ আছে। এইফালে আমাৰ ভাস্কৰ দা আহি পাইছে। এতিয়া আহি আছে সকলোখিনি, আৰু অকণ পাছত ৰিহাৰ্চল হ'ব। গতিকে সপোন দেখুৱাই থাকিম আৰু চাই থাকিব আৰু। এইফালে আমাৰ আজি খানা, ভৰখৰা ৰাতি খানা বনাই আছে। এইফালে আমাৰ ৰঙালাও কাটি আছে। কেনেকুৱা লাগিছে কাটি? ভাল লাগিছে নে? ভাল লাগিছে ন? এইফালে ৰঙালাও গুচাই আছে। এইফালে কি ভাত দালি বনিলে, আৰু আখৰা আৰম্ভ হোৱাই নাই, খানা কিন্তু বনিলে আৰু। পংকজদা কি পাতে আৰু, খোৱাতে জোৰ আৰু।
আমাৰ তিথি পূৰণত অহা 10 তাৰিখে সন্ধিয়া বোকাখাটৰ আমাৰ স্থানীয় বাসগৃহ অৱস্থিত কল্যাণপুৰ নামঘৰ যি অবিৰত ভাগৱত আছে এই ভাগৱতৰ অন্তিম দিনা তিথি পূৰণত ভাওনা ভাগি আমি আগবঢ়াইছিলোঁ। এই ভাওনাভাগী প্ৰদৰ্শন হ'ব। গতিকে নেদেখা দিনৰ উৎসৱ আমি আজি বিচাৰিছোঁ প্ৰাৰ্থনা কৰিছোঁ যে আমাৰ সকলোৰে কাৰ্যসূচী নিশ্চিত হয়, সমাপন হয়। লগতে এই নাম কবি আকাশ গম পাই গ'ল আৰু